क'क्राझार जिल्लानि कालझार दुरामारियाव शंकर आजाद क्लाबनि बानजायनायाव डे नाइट भलिबल बादायलायनाय जादों। शुक्रबारखालि जायगानि एमएलए रबिराम नार्जारिया भलिबल बादायलायनायखौ फिथा हास'नानै बेखेवनानै होयो। बे भलिबल बादायलायनायाव आसामनि बादायगिरिफोरजों लोगोसे सोनाब बंग'नि गेलेग्रा हान्जायाबो बाहागो लाफैदों। डे नाइट भलिबल बादायलायनायखौ बेखेवना होनानै आथिखालनि बिटिसि सोरखारनि गेलेमु बिफाना जोंनि लाइमोनफोरा गेलेनायाव बाहागो लानो थाखाय एबा गेलेनो थाखाय इसिं दाथायारि बानायनानै जेरैबायदि राहा खालामनानै होनो नांगौमोन बेबायदि हायाखै आरो लाइमोनफोरा बाहेरायाव थांनानै गावसिनि गेलेनाय एबा गेलेनायनि रोंगौथिखौ दिन्थिहोनायनि थाखाय सोरखारनि फारसेनिफ्राय जेरैबायदि खाबुफोर होनो हानांगौमोन बेबायदि होनो हायाखै होनना फोरमायो एमएलए रबिराम नार्जारी बिथाङा। बर्तमाনৰ বিটিসি গভৰ্ণমেণ্টৰ যিটো এটা ক্ৰীড়া বিভাগ আছে সেই ক্ৰীড়া বিভাগে তেখেতসকলে বিটিসি অঞ্চলৰ আমাৰ যুৱক যুৱতীসকলক খেলৰ কাৰণে বা ক্ৰীড়াৰ ক্ষেত্ৰত আগভাগ ল'বৰ কাৰণে অংশগ্ৰহণ কৰিবৰ কাৰণে যেনেকুৱা ধৰণৰ আন্তঃগাঁথনি নিৰ্মাণ কৰি দিব পাৰিব লাগিছিল, যিমানখিনি সুযোগ সুবিধা প্ৰদান কৰি দিব লাগিছিল, বাহিৰত গৈ পেলাই নিজৰ যিবিলাক মানে একেবাৰে ক্ৰীড়াৰ ক্ষেত্ৰত যে তেখেতসকলৰ এটা মানে কি আছে মানে টেলেণ্ট আছে বা শক্তি আছে সেইখিনি প্ৰদৰ্শন কৰিবৰ কাৰণে চৰকাৰীভাৱে যেনেকুৱা ধৰণৰ সুযোগ সুবিধা প্ৰদান কৰিব লাগিছিল এইবিলাক তেওঁলোকে দিব পৰা নাই। फारसेथिं हाग्रामा महिलारिनि बिटिसि खुंनाय समाव गेलेमु बिथिङाव गोसो होनानै बायदिसिना राहा लानाय जादोंमोन। बेबादिनो बिटिसिनि गुबुन गुबुन जायगायाव गेलेग्राफोरनि खाबुनि थाखाय स्टेडियाम एबा इसिं दाथायारि राहा बानायनानै होदोंमोन, नाथाय आथिखालनि बिटिसि सोरखारनि समाव बेबादि इसिं दाथाय एबा खाबु बानायनानै होनो हानाय जों नुनो मोनाखै, जायनि जाउनाव हाग्रामानि खुंनाय समाव जेरैबायदि गोग्गानाय लाबोनो हादोंमोन बे गोग्गानायखौ लाबोनो हायाखै, जायनि थाखाय गेलेमु बिथिङाव गाज्रि जादों होनना फोरमायनायजों लोगोसे सोरखारा गेलेग्राफोरखौ थुलुंगा होनांगौ होनना खौरांगिरिनि सिगाङाव फोरमायबावो एमएलए रबिराम नार्जारी बिथाङा। তেওঁলোকৰ আমলত আজি বিটিসি গভৰ্ণমেণ্টে যেনেকুৱা ধৰণৰ আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ আমলত বিপিএফৰ চৰকাৰৰ আমলত আমি ক্ৰীড়াৰ ক্ষেত্ৰত জোৰ দি পেলাই বিভিন্ন ধৰণৰ পদক্ষেপ লৈছিলোঁ। বিভিন্ন স্থানত আমাৰ কি কয় সেইটো ষ্টেডিয়াম বা নানান ধৰণৰ এইবিলাক সুযোগ সুবিধা ল'ব পৰাকৈ বা দিব পৰাকৈ আন্তঃগাঁথনিবিলাক আমি নিৰ্মাণ কৰি দিছিলোঁ। তেনেকুৱা ধৰণৰ নিৰ্মাণ কৰি দিয়া সুযোগ প্ৰদান কৰা আমি দেখিবলৈ পোৱা নাই। আৰু আমাৰ ক্ৰীড়াৰ ক্ষেত্ৰত যিসকল ইণ্টাৰেষ্টেড প্লেয়াৰ্ছ আছে তেওঁলোকে এই মঞ্চ নোপোৱাৰ কাৰণে আজি আমাৰ বিটিসি অঞ্চলৰ যোৱা হাগ্ৰামাৰ আমলত যেনেকুৱা ধৰণৰ আমি এটা গৌৰৱ কঢ়িয়াই আনিব পাৰিছিলোঁ, সেইখিনি গৌৰৱ সেইখিনি সুনামটো আমি আজি আনিব পৰা নাই বা এই সুযোগখিনি নোপোৱাৰ ফলত আমাৰ ক্ৰীড়াৰ ক্ষেত্ৰত যথেষ্ট ডেমেজ হৈছে বুলি মই ক'ব খোজোঁ। ধৰণৰ সহযোগ আগবঢ়াইছে সেইটো সঁচাকৈ অতিকৈ উৎসাহজনক। ৰাইজে ইয়াত মানে দৰ্শক হিচাপে ধৰণৰ আমাৰ খেলুৱৈসকলক সঁহাৰি জনাই তেওঁলোকক উৎসাহিত কৰিবৰ কাৰণে আগভাগ লৈছে, এইটো শলাগ ল'ব লগা এটা বিষয়। আমাৰ শংকৰ আজাদ ক্লাব দুৰামাৰীত যিটো আছে তেওঁলোকে আজি অকল ছাত্ৰ ছাত্ৰীসকলক নিজৰ পঢ়া শুনাত আগুৱাই নিবৰ কাৰণে মাত্ৰ কাম কৰা নাই, তেওঁলোকে কালচাৰৰ ক্ষেত্ৰতো যথেষ্ট সক্ৰিয়ভাৱে আগভাগ লৈ পেলাই এই অঞ্চলত কাম কৰি আছে। আমাৰ ক্ৰীড়া ক্ষেত্ৰতো এই অঞ্চলৰ ল'ৰা ছোৱালীৰ লগতে আমাৰ কোকৰাঝাৰ জিলাৰ বিভিন্ন স্থানৰ পৰা তেখেতসকলক খেলিবলৈ এটা মঞ্চ দিয়াৰ দ্বাৰা দি খেলৰ ক্ষেত্ৰত তেওঁলোকে যথেষ্ট অৰিহণা আগবঢ়াইছে। মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। খেলৰ গুৰুত্ব আজি আমাৰ শংকৰ আজাদ ক্লাবে যথেষ্ট প্ৰদান কৰিছে। আমি সকলোৱে জানো যে খেলৰ দ্বাৰা দি আমাৰ যুৱকসকলৰ মন শাৰীৰিক মানসিকভাৱে তেখেতসকলে শক্তিশালী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব পাৰে। অসম চৰকাৰ ভাৰত চৰকাৰে আজি যিসকল ক্ৰীড়াৰ ক্ষেত্ৰত সুনাম অৰ্জন কৰিব পাৰিছে, সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে, তেখেতসকলক চৰকাৰীভাৱে বিভিন্ন ধৰণৰ সুযোগ সুবিধা চাকৰি বাকৰি দিয়াৰ দ্বাৰা দি আমাৰ ৰাষ্ট্ৰখনৰ শিক্ষাৰ ক্ষেত্ৰত আগুৱাই নিবৰ কাৰণে যথেষ্ট আগভাগ লৈছে। আৰু গতিকে আমাৰ অঞ্চলৰ যিসকল যুৱক যুৱতীসকল আছে তেখেতসকলেও ক্ৰীড়াৰ ক্ষেত্ৰত অংশগ্ৰহণ কৰি পেলাই নিজৰ যিবিলাক মানে পচন্দৰ খেল সেই খেলবিলাকত অংশগ্ৰহণ কৰি পেলাই ভাল এজন মানে আমাৰ মানে খেলুৱৈ হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে
অংশগ্ৰহণ কৰিব লাগে, আগভাগ ল'ব লাগে। আমাৰ ক্লাব লাইব্ৰেৰীবিলাকে ইয়াৰ কাৰণে সুযোগ সুবিধা প্ৰদান কৰিব লাগে, এই এটমছফিয়াৰটো দিব লাগে আৰু চৰকাৰৰ ফালৰ পৰাও আমাৰ এই যুৱকসকলক আমাৰ ক্ৰীড়াৰ ক্ষেত্ৰত আগুৱাই নিবৰ কাৰণে উৎসাহিত কৰিব লাগে, পদক্ষেপ ল'ব লাগে। বিভিন্ন স্থানত বিভিন্ন জেগাবিলাকত আমাৰ যিবিলাক ক্লাব আছে, লাইব্ৰেৰী আছে, তেখেতসকলক আৰ্থিকভাৱে সহায় কৰিব লাগিব। আমাৰ ক্ৰীড়াৰ যিবিলাক সামগ্ৰী আছে সেই সামগ্ৰীবিলাকৰ দ্বাৰা দি সহায় সহযোগিতা আগবঢ়াব লাগিব। বিভিন্ন জেগাবিলাকত মেন জেগাবিলাকত আমাৰ ষ্টেডিয়াম বনাই দিয়াৰ দ্বাৰা দি খেলুৱৈসকলক খেলৰ কাৰণে ভাল এটা সুবিধাখিনি প্ৰদান কৰিবৰ কাৰণে চৰকাৰৰ পৰাও পদক্ষেপ লোৱাৰ প্ৰয়োজন আছে। মই সেইখিনি আজি অনুভৱ কৰিছোঁ। আমাৰ ভিতৰুৱা অঞ্চলত থকা এইখন গাঁৱৰ ৰাইজে যে আজি ইমান মানে একেবাৰে উৎসাহ উদ্দীপনা লৈ পেলাই বলে বলে ওলাই আহি আমাৰ ইয়াত দৰ্শক হিচাপে সহযোগ আগবঢ়াইছে, নিশ্চয়কৈ খেলুৱৈসকলেও ইয়াত খেলিবলৈ তেওঁলোকেও মানে কি কয় বেছিকৈ উৎসাহিত হ'ব, বেছিকৈ শক্তি অৰ্জন কৰিব পাৰিব, মই সেইটো দেখা পাইছোঁ। হয়, এইবাৰ আমাৰ তৃতীয় বৰ্ষ। আমাৰ শংকৰাজান ক্লাবৰ উদ্যোগত যি দিবানৈক্য মেচৰ আয়োজন কৰা হয়, এইবাৰ থাৰ্ড টাইমৰ কাৰণে আমি আয়োজন কৰিছোঁ আৰু যথেষ্ট পৰিমাণে ভাল ভাল টিমৰ সঁহাৰি পাইছোঁ। বৰপেটাৰ পৰা টিম আহিব, গৌৰীপুৰৰ পৰা টিম আহিব, শ্বেৰভাংগুৰি পাটগাঁও আৰু বিভিন্ন জেগাৰ পৰা টিম আহিব আৰু পশ্চিমবংগৰ পৰা আমাৰ ইয়াতে টিম আহিছে। গতিকে প্ৰত্যেক বছৰৰ নিচিনাকৈ এইবেলিও আমাৰ দিবানৈক্য যিটো ভলীবল টুৰ্ণামেণ্ট, এইটো টুৰ্ণামেণ্টৰ আমি আয়োজন কৰিছোঁ। ৰাইজলৈ মোৰ এটাই মেছেজ, আমাৰ ৰাইজখিনি খেলৰ প্ৰতি যথেষ্ট সজাগ হ'ব লাগে। বিশেষকৈ গাৰ্জিয়ানখিনিক মোৰ এটা অনুৰোধ, নিজৰ ল'ৰা ছোৱালীক মোবাইলৰ প্ৰতি যাতে আকৰ্ষিত হ'বলৈ নিদিয়ে, খেলৰ প্ৰতি আকৰ্ষিত কৰক আৰু খেলৰ জৰিয়তে নিজৰ শৰীৰ চৰ্চাৰ উপৰিও বিভিন্ন ক্ষেত্ৰত নিজৰ ভাল প্ৰদৰ্শন কৰি নিজকে সংস্থাপিত কৰাৰ বহুত ৰেকৰ্ড আছে। গতিকে মই সহযোগ খেলৰ ক্ষেত্ৰত চবকে আগ্ৰহী হ'বলৈ মই অনুৰোধ কৰিছোঁ।